ভাৰত গ্ৰহণালয় এইটো সেকশন 152 আণ্ডাৰত আমি সিল কৰিব লগা আছে আচ্ছা কিহৰ কাৰণে কিহৰ কাৰণে মানে আমাৰ পাব্লিক কমপ্লেইন আহিছে সিহঁতে আগতো মানে আপোনাৰ ধৰি লওক ষ্টলেন যিবোৰ গুডছ আছে ষ্টলেন গুডছবোৰৰ অৰিজিন নাজানাকৈ সিহঁতে একচেপ্ট কৰে চুৰি কৰা যিখিনি বস্তু আছে সেইটো কাৰণে এতিয়া যিহেতু কেছটো চলি আছে আনলেছ কেছটো নহয়গৈ কমপ্লিট নহয়গৈ তেতিয়ালৈকে এই দোকানখন চলি আচ্ছা তেওঁলোকৰ আৰু এখন বিপণী আছে ৰঙিয়া টাউনত সেইখন এণ্টি ৰোডত আছে সেইখন এণ্টি ৰোড আছে ভাৰত গ্ৰহণালয় শাহাবুদ্দিন আমি জানা মতে এইটো তেখেতৰ য়ংগাৰ ব্ৰাদাৰৰ আৰু তাত যিটো আছে তেখেতৰ এল্ডাৰ ব্ৰাদাৰো আছে আচ্ছা সেইখনো আছিল হ'ব সেইখনত যিহেতু এতিয়ালৈকে আমাৰ এইটো কেছটো পাৰ্টিকুলাৰলি পাৰ্টেন্স টু দিছ শ্বপ মানে আচ্ছা তেওঁৰ ওপৰতো বহুত অভিযোগ আছে ৰাইজৰ কিন্তু অভিযোগ তেওঁৰ ওপৰতো আছে ঠিক আছে যদি আমি সেইটো অভিযোগ যদি আমাৰ তাত আহে পৰে সেইটোৰ ওপৰত তেতিয়াহ'লে আমি সেইটো চিল কৰিব